এয়া আমি পাট কাপোৰৰ দোকানলৈ গৈছিলোঁ কাপোৰ ল'বলৈ, যিহেতু বিয়া পালেহিয়ে। আৰু এয়া বাই কাপোৰ চাই আছিলে। আৰু আপোনালোকক আগতেই জনাইছিলোঁ, যিহেতু চেনেলটো বাৰ, কিন্তু ভইচ অভাৰ বা ভিডিঅ'খিনি গোটেই ময়ে লওঁ, চাই থাকক। আৰু এয়া মই, যিহেতু মই ভিডিঅ'খিনি লওঁ, তো ভিডিঅ'ত মোক সিমান বেছি দেখা নাপায় কাৰণে মাজে মাজে দেখাই থাকোঁ আৰু। আৰু আমি আহিলোঁ এতিয়া গহনা এটা ল'বলৈ, অসমীয়া গহনা। বাই চাই আছিলে, এয়া দেখাই দিছোঁ আপোনালোকক। বিভিন্ন ধৰণৰ গহনা পাব ইয়াত, চিনেমা হলৰ কাষতে থকা দোকানখন। আকৌ আহিলোঁ কাপোৰ ল'বলৈ। এয়া মাও আহিছে লগত, মা বা মই। তো আপোনালোকক দেখাই আছোঁ। এয়া বাই কথা পাতি আছিলে। দিবা আহিছোঁ দা। আৰু এয়া মায়ে কাপোৰ চাই আছিলে লেহেংগা চিলাবৰ বাবে, কিন্তু সিমান ভাল নালাগিল বাবে লোৱা নহ'ল। আৰু আজিও ল'লোঁ কাপোৰ। তো কি কাপোৰ ল'লোঁ বিয়াৰ ভিডিঅ'ত গম পাব। তো এয়া বাই পে' কৰি আছিলে। তাৰপিছত আমি আহিলোঁ ভণ্টিৰ কাপোৰ ল'বলৈ। এয়া আমি কাপোৰটো ৰেডিমেড নলওঁ, টিচিং কৰিম। তো কি কাপোৰনো ল'লোঁ সেইটো বিয়াৰ ভিডিঅ'ত গম পাব। আৰু এই দোকানখন আছে পাপু কমপ্লেক্সৰ ভিতৰত। আৰু এতিয়া আমি আহিলোঁ বাৰ কিবা বস্তু ল'ব লগা আছিলে মেকআপৰ বাবে, এই বস্তুখিনি লোৱা হ'ল। আজি কাপোৰ ল'বলৈ আহিছিলোঁ পেহীহঁতৰ বাৰ আৰু খুৰীমাৰ। তো বিয়াৰ ভিডিঅ'ত গমেই পাব কোনে কি কাপোৰ ল'লে, কি কি পিন্ধিলে। আৰু আজি আমাৰ ভিডিঅ'টো ইয়াতে সামৰণি পেলাইছোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে বিয়াৰ নতুন নতুন ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।